নমস্কাৰ বন্ধুসকল, নিশ্চয় আপোনালোকে ভালে আছে। তো মই আজি ধুমকেতুৰ নিচিনা আহি গ'লোঁ আকৌ এটা নতুন ভিডিঅ' লৈ। মই ইমান দিন ভিডিঅ' বনোৱা নাছিলোঁ কাৰণ মোৰ ফোনটো বেয়া হৈ আছিলে আৰু এতিয়া নতুন ফোন লৈ আহিছোঁ, নতুন ফোনত ভিডিঅ' বনাই আছোঁ। তো আজি মই শ্বুটিঙত নহয়, আজি মই আছোঁ বিহুৰ প্ৰেক্টিছত। ৰঙালী বিহুৰ কাৰণে আমাৰ আখৰা আৰম্ভ হৈ গৈছে আৰু এইকেইদিন মানে কিবা ব্যস্ততাৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ। তো আজিৰ পৰা আকৌ ভিডিঅ' বনোৱা আৰম্ভ কৰিছোঁ। তো আহি গৈছে আমাৰ মধুস্মিতা। তো স্বাগতম জনাইছোঁ ভেলেণ্টিনা বৰ্মন ইউটিউব চেনেললৈ। আজি আহিছোঁ নতুন ভিডিঅ' লৈ কিনে। তো আজি আমাৰ প্ৰেক্টিচৰ ভিডিঅ' আপোনালোকে দেখা পাব। কি কথা বাহিৰত থৈছোঁ, দুখ লাগিছে। মোৰো স্কুটিখন বাহিৰত থৈছোঁ কাৰণ এই অটো ভেনখনৰ কাৰণে সোমাব পৰা নাই। এতিয়া অটো ভেনখন ওলাই যোৱালৈকে ৰখি আছোঁ। এই গুণ্ডা অটো ভেনখনে কিয় থ'ব লাগে বাহিৰত? গেটখন মাৰি দিছে আমাৰ। তো চাই থাকক আমাৰ প্ৰেক্টিচ। এইবোৰ আমাৰ প্ৰেক্টিচত আহি এইবোৰ শুই থাকে আৰু ইয়াতে ভাল কাম কৰি আছে। ইয়াতে গানৰ প্ৰেক্টিচ কৰি আছে। বাহ বাহ বাহ। এনে কিন্তু মানে হাৰমনিয়ামৰ লগত গান নহয়, কিন্তু মানে স্কেলটোৰ কাৰণে প্ৰেক্টিচ কৰি থকা হৈছে। আৰু আমাৰ নাচনীবোৰ আহি পোৱা নাই, বাকী অকল এই গলুবা আহিছে আৰু মই এতিয়ালৈকে আহি পালোঁ। বাকীবোৰ এতিয়ালৈকে আহি পোৱা নাই, গতিকে অহাৰ পিছতহে আমাৰ প্ৰেক্টিচ আৰম্ভ হ'ব। 2023 বুলি আমি আজি বিহুৰ আখৰা আৰম্ভ কৰিব ওলাইছোঁ। বৰ্তমান ইয়াতে চব যোগাৰ পাতি চলি আছে। দেখুৱাই আছোঁ ৰ'ব। কাৰোবাৰ মূৰত ভাঙক।